নমস্কাৰ বন্ধুসকল, জবিন আছামলৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ দিনটোৰ নিযুক্তি খবৰকেইটা লৈ আহিছোঁ। কেইবাটাও নাইট চকীদাৰ আৰু পিয়নৰ পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। অৰ্হতা কেৱল 8 পাছ হ'লে ইয়াৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে বন্ধুসকল, ক'ত কেনেকৈ এপ্লাই কৰিব গোটেইখিনি জড়িত থাকক এই ভিডিঅ'ত চাই লওঁ। প্ৰথমটো নটিফিকেশ্যন আহিছে বন্ধুসকল কামৰূপ মেট্ৰ' জুডিচিয়াৰীৰ ফালৰ পৰা, য'ত কেইবাটাও নাইট চকীদাৰ পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। মুঠ পদৰ সংখ্যা হৈছে বন্ধুসকল 2টা। নাইট চকীদাৰ পদৰ বাবে মাহিলী দৰমহা নিৰিখ যথেষ্ট ভাল। 12,000 টকাৰ পৰা 60,500 টকা আপোনালোকে মাহিলী দৰমহা নিৰিখ লাভ কৰিব। লগতে গ্ৰেড পে 3,900 টকা থাকিব। ইয়াৰ বাবে বন্ধুসকল এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ 8 পাছ কৰা সকলো কেণ্ডিডেটে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ বন্ধুসকল আপোনালোকৰ অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ পৰা ৰেজিষ্ট্ৰেশ্যন হ'লে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। এজ লিমিট বিচাৰিছে 18 পৰা 40 বছৰ। লগতে আপোনালোকে এজ ৰিলেক্সন লাভ কৰিব এজ পাৰ গভৰ্ণমেণ্ট ৰুল। ইয়াৰ বাবে এপ্লাই লাষ্ট ডেট হৈছে বন্ধুসকল 18 ডিচেম্বৰ 2021 তাৰিখ, অৰ্থাৎ 18 ডিচেম্বৰৰ আগত ইয়াৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব পোষ্ট অফিচৰ মাধ্যমেৰে। এখন এপ্লিকেশ্যন ফৰ্ম দিয়া আছে, ডেছক্ৰিপশ্যন বক্সত ইয়াৰ বাবে লিংকো দিয়া থাকিব। তাত গৈ ফৰ্মখন ডাউনলোড কৰি আপোনালোকে ফিল আপ কৰি আপোনালোকৰ ডকুমেণ্টছখিনি জেৰক্স কপিৰ সৈতে আপোনালোকে পোষ্ট অফিচৰ মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। এটা এড্ৰেছ দিয়া থাকিব আমাৰ ডেছক্ৰিপশ্যন বক্সত, সেইটো এড্ৰেছত পোৱাকৈ। বন্ধুসকল, ইয়াৰ বাবে এপ্লাই লাষ্ট ডেট হৈছে 18 ডিচেম্বৰ আৰু ইয়াৰ এপ্লাইসমূহ আৰম্ভ হৈছে 29 নৱেম্বৰৰ পৰা। ইয়াৰ পিছৰ নটিফিকেশ্যনটো আহিছে বন্ধুসকল OVOৰ ফালৰ পৰা, OVO গুৱাহাটীৰ ফালৰ পৰা, য'ত কেইবাটাও পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। মুঠ পদৰ সংখ্যা হৈছে 6টা। ইয়াৰ বাবে কম্পিউটাৰ অপাৰেটৰ, মাৰ্কেটিং এক্সিকিউটিভ আৰু পিয়নৰ পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। কম্পিউটাৰ অপাৰেটৰৰ বাবে বন্ধুসকল PGDC আৰু গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। মুঠ পদৰ সংখ্যা হৈছে 1টা। মাৰ্কেটিং এক্সিকিউটিভৰ বাবে 4টা মুঠ পদৰ বাবে গ্ৰেজুৱেশ্যন কৰা হ'লে ইয়াৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। পিয়নৰ পদৰ বাবে আপোনালোকে বন্ধুসকল কেৱল 8 পাছ হ'লে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। লগতে 1 বছৰৰ যদি এক্সপিৰিয়েঞ্চ আছে ছেইম ফিল্ডত, তেনেহ'লে আপোনালোকে প্ৰিফাৰেঞ্চ লাভ কৰিব। বয়সৰ সময়সীমা হৈছে বন্ধুসকল 18 পৰা 35 বছৰ। লগতে আপোনালোকৰ এজ ৰিলেক্সন লাভ কৰিব এজ পাৰ গভৰ্ণমেণ্ট ৰুল। এপ্লিকেশ্যন ফিজ বন্ধুসকল কোনো এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। ইয়াৰ বাবে বন্ধুসকল এপ্লাই লাষ্ট ডেট হৈছে 5 ডিচেম্বৰ 2021 তাৰিখ, অৰ্থাৎ 5 ডিচেম্বৰৰ আগত আপোনালোকে এখন CV, আপোনালোকৰ নিজৰ বায়'ডাটা বা CV এখন এইটো ইমেইল আইডিত পোৱাকৈ আপোনালোকে পঠাই দিব লাগিব info@ovo.co.in। আপোনালোকে কণ্টেক্ট নাম্বাৰ দুটাও দিয়া আছে, এই দুটা কণ্টেক্ট নাম্বাৰতো আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে। গতিকে আপোনালোকে আজিৰ ভিডিঅ' নটিফিকেশ্যন কেইটা ইমানেই। ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব।